নমস্কাৰ, জয় আই অসম। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল জ্ঞান মঞ্চৰ অন্য এক ভিডিঅ'লৈ। ভিডিঅ'ৰ আৰম্ভণিতে কওঁ যে আপোনালোকে যদি আমাৰ চেনেল জ্ঞান মঞ্চ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থওক। আজি আপোনালোকক ক'ম এনে এক বাস্তৱ ঘটনা যি শুনিলে আপোনালোকৰ গাৰ নোম শিহৰিত হৈ উঠিব। অসমৰ গুৱাহাটী মহানগৰীৰ সদা ব্যস্ততাপূৰ্ণ এক কোণত এনেকুৱা এক গভীৰ ভয়ংকৰ ৰহস্য লুকাই থাকিব এয়া কোনেও কল্পনাই কৰিব পৰা নাছিল। এয়া হৈছে জয়দীপ দে নামৰ এজন পাষাণ পুত্ৰৰ অতি ভয়ানক কাহিনী। এই সকলোবোৰ আৰম্ভ হৈছিল এটা ফোন কলৰ পৰা। জয়দীপৰ ঘৰৰ পৰা ওলোৱা দুৰ্গন্ধই ওচৰ চুবুৰীয়াসকলক বাৰুকৈ বিচলিত কৰিছিল। তেওঁলোকে ভাবিছিল জয়দীপৰ এই পৰিত্যক্ত ঘৰৰ পৰা ইমান দুৰ্গন্ধ কিহৰ? তেওঁলোকে এই দুৰ্গন্ধক আওকাণ কৰিব নোৱাৰিলে। তেওঁলোকৰ চিন্তা ভয়লৈ পৰিৱৰ্তন হ'ল যেতিয়া তেওঁলোকে ভাবিলে সেই পৰিত্যক্ত ঘৰটোৰ বন্ধ দুৱাৰৰ আঁৰত হৈ আছে কি? তেওঁলোকে তৎক্ষণাত আৰক্ষীক খবৰ দিলে। আৰক্ষী আহি পোৱাৰ লগে লগে তেওঁলোকৰ কোনো ধাৰণা নাছিল যে ভিতৰত তেওঁলোকৰ বাবে ৰৈ আছে এনেকুৱা এক দৃশ্য যি ইমানেই ভয়ানক আছিল যে কোনেও কাহানিও কল্পনাই কৰিব পৰা নাছিল। ঘৰৰ ভিতৰলৈ ভৰি দিয়াৰ লগে লগে বতাহ গধুৰ হৈ পৰিল। তেওঁলোকে যি দেখিছিল সেয়া আছিল কাহানিও বুজাব নোৱাৰা হতাশা, এক ভয়ানক বাস্তৱ ছবি। তেওঁলোকে দেখিছিল ঘৰৰ এচুকত বিচনা এখনৰ ওপৰত পৰি আছে এটি উৱলি যোৱা নৰকংকাল, আৰু সেই নৰকংকালটিৰ কাষত আছে এখন মহাদেৱৰ ছবি আৰু এখন প্লেটত কেইখনমান ৰুটি। তেওঁলোকৰ বুজিবলৈ বাকী নাথাকিল যে এই নৰকংকালটি আন কোনো নহয়, এয়া আছিল জয়দীপৰ বৃদ্ধা মাতৃ। আচলতে জয়দীপে তাৰ বৃদ্ধা মাকৰ সৈতে সেই পৰিত্যক্ত ঘৰটোত বহু বছৰৰ পৰা বাস কৰি আহিছিল। জয়দীপৰ দেউতাক আছিল এজন চৰকাৰী চাকৰিয়াল, আৰু জয়দীপৰ দেউতাকৰ মৃত্যুৰ পাছত মাকে দেউতাকৰ সেই পেঞ্চনটি লাভ কৰি আছিল, আৰু জয়দীপে মাকৰ সৈতে একেলগে বসবাস কৰিছিল। জয়দীপ ইতিমধ্যে এজন অবিবাহিত যুৱক আছিল, আৰু জয়দীপৰ নিজৰ ইনকাম বোলা একো নাছিল। মাকৰ পেঞ্চনৰ টকাৰে জয়দীপে খাই বৈ চলিছিল। জয়দীপৰ মাকৰ মৃত্যু অনুমান অনুসৰি প্ৰায় 3 মাহমান আগতেই হৈছিল, কিন্তু জয়দীপে মাকৰ মৃত্যুৰ কথা কোনেও গম নোপোৱাকৈ লুকুৱাই ৰাখিছিল, আৰু মাকৰ সেই নৰকংকালটি সেই বন্ধ কোঠাটিৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল যাতেও কোনেও গম পাব নোৱাৰে জয়দীপৰ মাক এই পৃথিৱীত আছেনে নাই। কিন্তু কিহৰ বাবে পুত্ৰ জয়দীপে এই পাষাণ কাম কৰিছিল, আৰু এই পাষাণ কাম কৰিবলৈ সি অকণো কুণ্ঠাবোধ কৰা নাছিল। ওচৰ চুবুৰীয়াৰ ভাষ্য অনুসৰি জয়দীপ আৰু মাক দুয়ো সেই পৰিত্যক্ত ঘৰটোত বাস কৰিছিল, কিন্তু বহুদিনৰ পৰা ওচৰ চুবুৰীয়াসকলে জয়দীপৰ মাকক বাহিৰত ওলোৱা সোমোৱা কৰা দেখা নাছিল। মাজে সময়ে তেওঁলোকে জয়দীপক দেখিছিল যদিও তাৰ আচৰণ অলপ মানসিক বিকাৰগ্ৰস্ত ধৰণৰ পাইছিল। তথাপি তেওঁলোকে ভাবিবই পৰা নাছিল যে জয়দীপে এনে এক জঘন্য কাম কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব। তদন্তৰ সূচনা আৰম্ভ হোৱাৰ লগে লগে প্ৰশ্নৰ জাল মুকলি হৈ পৰিল। এয়া আছিল জয়দীপৰ মাকৰ প্ৰতি থকা গভীৰ দুখৰ কৰুণ প্ৰকাশ, নে জয়দীপে মাকৰ পেঞ্চনৰ লোভত বলিয়া হৈ মাকৰ মৃত্যুৰ বাতৰি কোনেও নজনাকৈ সেই গোপন কথাটোৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল।
আৰক্ষীৰ তদন্তৰ অন্তত মূল ৰহস্য উদ্ঘাটন হ'ব আৰু আমি তেতিয়ালৈ অপেক্ষা কৰিব লাগিব। এই কৰুণ ঘটনাটোৱে আমাক প্ৰত্যেককেই আমাৰ মানৱ সমাজৰ প্ৰতি থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সোঁৱৰাই দিয়ে। জয়দীপ দেৱৰ কাহিনী কেৱল এজন মানুহৰ কৰ্মৰ ওপৰত নহয়, ই আমাৰ বিশৃংখল সমাজখনৰ এক জ্বলন্ত প্ৰতিফলন। আমাৰ সমাজখনত এই বিষ বাষ্পবোৰ তেতিয়াই বিয়পি উঠে যেতিয়াই আমি প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা পাহৰি যাওঁ। কিছুমান সাধাৰণ সৰু সুৰা কাম যে যদি আমি ওচৰ চুবুৰীয়াৰ মাজে সময়ে খবৰ ৰাখোঁ, আনৰ বিপদৰ সময়ত পাৰ্যমানে তেওঁৰ সমভাগী হ'বলৈ যত্ন কৰোঁ, তেতিয়াই আমাৰ সমাজৰ মেৰুদণ্ডডাল সঠিক হৈ থাকিব। সজাগতা আৰু সহানুভূতিৰে আমাৰ সংস্কৃতি গঢ়ি তোলাটো অতিকেই প্ৰয়োজনীয়। যদি কেতিয়াবা আমি কাৰোবাৰ আচৰণৰ পৰিৱৰ্তন লক্ষ্য কৰোঁ, তেন্তে তাক ওলাই নকৰি ইয়াৰ পৰিৱৰ্তে আমি তাক সমাধান কৰাৰ পথ বিচাৰিবলৈ আৰম্ভ কৰোঁ। সামৰণিতে এইটোৱেই ক'ম যে আমি ব্যৱস্থা লোৱাৰ আগতে যাতে কোনো দুৰ্ঘটনাই আমাক মোক্ষম আঘাত কৰিবলৈ সক্ষম নহয়। আহক আমি সকলোৱে মিলি এনেকুৱা এখন ইতিবাচক সমাজ গঢ়ি তোলোঁ য'ত সমাজৰ বিষ বাষ্পবোৰ দূৰৈৰ পৰাই গমন কৰে আৰু সমাজত নেতিবাচকতা আঁতৰি সদায় ইতিবাচক ধাৰণাৰে ভৰি পৰে। তেন্তে বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটি কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেল জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰি থ'ব পুনৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ।